মাছৰ লেগ পিচ ৱাও এইপিনে আকৌ কি বনাব জানো দ হেল্ল' নমস্কাৰ গাইছ চাই থাকক আৰু চাই থাকিব জিকে বড়ো আছাম ব্লগ আজি বৰ্তমান মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো আৰু এতিয়া যাবলৈ লৈ আছোঁ মানে আমি এতিয়া চিলাপথাৰ মানে বিনীতা বৰ গা ভাল নাইকিয়া আছে সেইবাবে মানে এতিয়া লৈ গৈছোঁ অকণমান চিলাপথাৰত কিবা এটা দেখুৱাই লওঁ আৰু আল্ট্ৰাচাউণ্ড কৰি কি কৰে কি নকৰে প্ৰথমতে আল্ট্ৰাচাউণ্ডটো কৰি লওঁ কৰি কিনে তাৰপৰা দেখা যাব আৰু কি হয় কি নহয় নেকি এতিয়া মধুৱে ভাত খাই আছে মধু হলনে জলদি খোৱা এই পটাপট খোৱা যাব লাগে নহয় দেৰি হ'ব এতিয়া নহ'লে বেমাৰৰ কথা মানে কোনো ক'ব নোৱাৰি কোনদিনাখনি ঘপককৈ আহি যাব কোনদিনাখনি কি হৈ যাব কোনো ক'ব নোৱাৰে সেইবাবে মানে পইচাটো সদায় ষ্টক কৰি থ'ব লাগে আৰু বৰ্তমান জোতাযোৰ পিন্ধি লওঁ জোতাযোৰ এতিয়া পিন্ধি লৈ কিনে মানে ওলাইছোঁ আৰু মাকো কেদি দেও কেদি নেকি মাকটোতো বাৰু যেনে অকণমান ওলালে ৰাতিপুৱা কওঁতে মানে উলিয়ালোঁ অলপ সোনকালে আৰু যিহেতু এতিয়া খালী পেটত গৈছে ন ভাত চাতটো খাই যাব নালাগে মইতো খাই ল'লোঁ আৰু এতিয়া খালী পেটত তেনেকৈ ইমান দেৰি থাকিলে মানে ভাত নোখোৱাকৈতো গেছ হ'ব ন সেইবাবে মানে সোনকালে যাব লাগে সোনকালে দেখুৱাই মানে তেতিয়া কিবা এটা খাব পাৰিব নেকি সোনকালে আহা মানুহ সোনকালে আহা যাই গাড়ী পাম তাতে উঠি ল'ম আৰু মুঠতে আৰু বৰ্তমান আমি ছাৰৰ গাড়ী পাই গ'লোঁ আৰু ছাৰৰ গাড়ীতে উঠিলোঁ ছাৰে ড্ৰাইভিং কৰি আছে এতিয়া তাৰপৰা বিনীতা সিহঁতি পিছত বহি আছে থাকক যাওঁ আমি এতিয়া ছাৰৰ গাড়ীৰ পৰা নামি কিনে মানে এতিয়া গৈ আছোঁ আৰু এতিয়া ডিমত অটো ধৰিম আৰু তাৰপৰা যাম খোজকাঢ়িব লাগিব এডোখৰ অকণমান দূৰ আহিলোঁ আহি কিনে মানে গাড়ীখন পালোঁ গাড়ীতে উঠি ল'লোঁ আৰু ছোৱালী পইচা নাই ঠাণ্ডা লাগিছে বেচেৰি ছোৱালীজনী চুৱেটাৰ এটা পিন্ধাই নালোঁ ঠাণ্ডা লাগিছে বোলো এয়া পাই গ'লোঁ চিলাপথাৰ এতিয়া লাহেকৈ মেডিকেল ফালে সোমাই যাম আৰু বিনীতা মানে ভিতৰলৈ মাতি কিনে মানে কিবা চোৱা চিতা কৰিছে আৰু আমি তেতিয়ালৈকে মই আৰু মধুৱে মানে বাহিৰতে ৱেইট কৰিব লাগিব আৰু আমি বাহিৰতে বহি আছোঁ মানে আমি ক'ত আছোঁ এতিয়া কোৱাচোন মন্দিৰ মন্দিৰ নহয় মেডিকেলত আছোঁ দেই বিনীতাই কাপোৰ চাপোৰ দি দিলে মানে আমাক কাপোৰ দি দিলে এতিয়া ৱেইট কৰি আছে মানে ভিতৰত সোমাই কিনে কি হ'ল কিমান কেজি হ'লা কিমান কেজি 45 হৈ আছা এই নাই তুমি মধুৱে কিমান আছা কিমান 16 45 এপিনে 16 মই নোজোৰকৈ দেই জোতা চোতা পিন্ধি আছোঁ যে সেইটো কাৰণে মানে অসুবিধা হয় আৰু ৰখি লৈছোঁ অকণমান ৰিপৰ্টটো দিয়াৰ পিছত গৈ থাকিমগৈ আৰু ৰিপৰ্টত কি আহিছে কি নাই মানে চাই লওঁগৈ আৰু ঔষধ পাতি লৈ ল'লোঁ কিনে আহি আছোঁ মানে আৰু এটা দৰৱ ল'ব লাগিব নহয় তাত অকল দৰৱ এটাই পোৱা হ'ল আৰু এটা কিবা বস্তু কিনিব লাগে বুলি কৈছে সেইটো কিনি ল'ম ফাৰ্মাচীত গৈ থাকিম তাৰপিছত ওলাই গৈ থাকিম আৰু নৰ্মেল এয়া দেখিছে চব ঠিকে আছে নৰ্মেল আছে বুলি কৈছে চব ভালে আছে দেখিছে ইমান ভয় কৰিবলৈ নাই মানে এতিয়া সুধি খাব যাব লাগিব এতিয়া দেৰি হৈছে ইয়াতে হালপাতি লগ পাই গ'লোঁ আৰু পূৰা গাড়ীত ফাইনেলি উঠি গ'লোঁ
এয়া দেখিবলৈ পাইছে নেশ্যনেল হাইৱে চিলি পাই গ'লোঁ। এই কি খাই আছে নেকি? মই খাই লওঁ। মোৰ কাৰণে আনি দিয়া কিবা এটা। কি খাইছা অ'? তুমি মাৰিলে মানে? দিয়া দিয়া মাৰা। তুমি মধু আই ঐ বেচাৰ 6 ঘণ্টাৰ বেছি হৈ গৈছে মধু। ঘৰত আহি পালোঁ, এতিয়া ঘৰত আহি পালোঁ নোসোমা আৰু ন বিনিতা যাওঁগৈ আৰু এতিয়া মানে সুধিলে যাওঁ। গিফ্ট চিফ্ট লৈ আহিছোঁ আৰু এতিয়া সুধিলে ওলাই আছোঁ, তাত যিমান পাৰিম দেখুৱাম আৰু। এজন এতিয়া লগৰীয়া বুলিও ক'ব পাৰি আৰু পিনে মোমাই বুলিও ক'ব পাৰি, মানে মাজতে মানে আগৰ লগৰীয়া যে সেইটো কাৰণে মানে লগৰ বুলিয়ে মাতোঁ আৰু হিচাপত চালে মানে মামা হয়। ঐ নাকান 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 নামটো কি আছিলে? ভকতে পল্লৱী দিছে, এইটো আছিলে এনেকে পৰিস্মিতা। ৰাইজসকল, ছোৱালীজনী এইজনীয়ে কমেণ্টত জনাব দেই আৰু আশীৰ্বাদ কৰিব যাতে সোনকালে ডাঙৰ হয়। এইফালে বিদিতা একদম পুৰা লাগি আছে আগতে। ঐ লাগি আছা? একজনী কৰ জানো ইমান ধুনীয়া ধুনীয়া বোৱাৰী চিনিবই পৰা ন? হে নব কি বনাইছে? কি বনাইছে? কি মাছ বা? আজিকালি গকুলাই বোলে কিবা কিবি বনাই বুলি কোন সেইকাৰণে কি বা? ব্লগ বনাই বোলে আজিকালি ইউটিউবাৰ হৈছে বোলে। অঁ জানো পাই, নাজানো নহয় মই নাজানো নহয়। আহিল এই আমাৰ নবৌ এইজনী ভণ্টি। ভণ্টি তোমাৰ নামটো কৈ দিয়া আকৌ, নামটো কৈ দিয়া। নমস্কাৰ, মাই নেম ইজ অন্তৰিকা হান্দিগৈ। বঢ়িয়া। এইজনী আমাৰ ধেমাজি দাদাৰ নবৌ। এইবিলাক গোটেই ধেমাজি পৰিয়াল মানে এইবিলাক দেখিছে। আৰু এপা আহিছে আৰু নিচাটো আহিছে, ফুৰিবলৈ আহিছে আৰু তাৰপিছত ফুৰিবলৈ মানে আজি আমাৰ মানে ছোৱালীজনী জন্ম হ'ল, সেইবাবে মানে আজি সুধি পাতিছে, সেয়া চবেই গোট খাইছে আৰু আজি পৰিয়াল মানুহবিলাক গোট খাইছে আৰু এয়া ভকতসকল আহি মানে ধুনীয়াকৈ নিয়ম কানুন কৰি আছে। বহুত ধুনীয়া লাগিছে চাওক। এইফালে দুটিয়ে দীঘলটি পৰিছে আৰু মামা আৰু মামী দেখিছেনে? এয়া এপা আৰু মাহী ধুনীয়াকৈ মানে বহি লৈ ইয়াত কীৰ্তন পঢ়া চাই আছে। পাবলৈ মাতিছোঁ আৰু ন, এপাই মাতিব লাগে মাৰ শুনি। অঁ নিয়ম আছে কিছুমানৰ, এনেকৈ কি কয় জেঠাই বুলি কয়। আমাৰ নিয়মত এতিয়া এপা বুলি মাতিব লাগে আৰু এইজন আকৌ মাহী এজনী। এয়া দেখিছে একদম মাছৰ লেগ পিচ। ৱাও। এইপিনে আকৌ কি বনাব জানো এইটো বিলাহী মাছ। অঁ এতিয়া কি ডাঙৰ চব্জি হ'ব নেকি? ডাঙৰ চব্জি হ'ব। ডাঙৰ চব্জি। এয়া মাহ প্ৰসাদ পাই গ'লোঁ, এতিয়া খাই লৈ এজনী আমাৰ ভণ্টিয়ে এতিয়া কেমেৰা ধৰিব, মানে মই চবকে মানে খোৱা বোৱাটো দি লওঁ। ইয়াত নিমখ উলিয়াই আছোঁ, মানে মই নিমখৰ ভাগতে পৰিছোঁ আৰু যা আমি অকণ সোনকালে আহিবলগীয়া হ'ল, মানে গধূলি হৈ গ'ল আৰু ভাত পানীটো আমি নাখালোঁ আৰু এতিয়া গুচি আহিলোঁ। বিদিনাই খালে আৰু মই নাখালোঁ। মই খাই মেলি আহিছোঁ আৰু দেই। এই খালে তাৰপৰা বেছি দেৰি হৈ গ'ল, মানে গধূলি হৈ গ'ল, সন্ধিয়া হৈ গ'ল। দেখিছে নহয় সেয়া বেলি দেখিছে নহয়। ইয়াৰ পৰা তালৈ ঘৰলৈ খোজকাঢ়ি যোৱা কথা ন। আমাৰ ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰ মানে ঘৰটো, ইয়াত এতিয়া যাব লাগে ন, দেৰি হ'ব সেইবাবে মানে চাইকেলো নানিলোঁ, চিলাপথাৰ গৈছিলোঁ, চিলাপথাৰৰ পৰা বাহিৰে গুচি আহিলোঁ, হেৰি নহ'ল। আকৌ এতিয়া ইয়াৰ পৰা তালৈকে ঘৰলৈকে খোজকাঢ়ি যোৱা একদম। আৰু সৰু ছোৱালীজনীতো খোজে কাঢ়িব নোৱাৰে, কি কৰিম জানো এতিয়া, দেৰি হ'ব আৰু ঘৰ পাওঁতে। দেৰি হ'ব, তাতে অকণমান এভাগৰ ইমান গাটো বৰ ভাল নহয়, সেইবাবে মানে সোনকালে গুচি আহিলোঁ। আৰু মানে খোৱা বোৱা ভালকৈ ভিডিঅ' বনাবলৈ নহ'ল আৰু এতিয়া ভিডিঅ' বনাবলৈও মানে সময়ে নোপোৱা লেখীয়া হ'ল। ঘৰৰ মানুহ তাতে ঘৰৰ ইটো সিটো কামত লাগি থাকিবলগীয়া হ'ল। আকৌ কেমেৰা ধৰিবলৈও এনেকৈ মানুহ নাই, সেইকাৰণে মানে অকণমান ভিডিঅ' বনোৱাটো প্ৰব্লেম হ'ল আৰু ভাত পানী নোখোৱা কাৰণটো হ'ল মানে কাইলৈ শিৱৰাত্ৰি আহি আছে আৰু মই শিৱৰাত্ৰিটো মানো ন, সেইবাবে মানে মই ভাত পানী বা এনেকৈ মাছ মাংস মই নাখাওঁ এদিন আগৰ পৰা। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নাপাহৰিব কিন্তু। নাপাহৰিব।